লেম্পটোত কিন্তু তেল চেল ভৰাব নোৱাৰে মানে লেম্পটোত তেল ভৰাব পাৰি নেকি তেল ভৰাব পাৰি নেকি এইটো পাৰি নে নোৱাৰি তোমাৰ মা কোনটো হয় কোনটো ইমান মৰম লাগিছে তোক কব পৰা নাই মা কোনটো মা কোনটো ইয়াতে আপোনাৰ কৰিশ্মা নহয় ইয়াতে আপোনাৰ জিন্তি ডেকা কাম নাম চলি আছে A few moments later. Hey guys, নমস্কাৰ মই বাবুল শৰ্মা আৰু আজি মই এটা ব্লগিং ভিডিঅ' কৰি আছো মানে কি ক'ম আৰু আমি ৰাসত যাব ওলাইছো যেহেতু ৰাস চলি আছে আৰু ৰাসত যোৱাই নাছিলো আজি যাব ওলাইছো আৰু ইফালে আছে আমাৰ যদুমণি আৰু ইফালে আমাৰ এইটো ল'ৰাক চিনি পাইছেনে কোৱা নাই এইটো ফাৰ্ষ্ট টাইম আজি দেখিছো মানে এওঁৰ ঘৰ হৈছে শুৱালকুছি ক'ত ঘৰ নাক্তাদল আৰু ইফালে আছে আমাৰ দাস আৰু ইফালে আমাৰ উৎপলে কিন্তু বিৰাট লাজ কৰে আৰু এইটো মোৰ SBS আসাম চেনেলটো আছে সেইটো নামৰ ভিডিঅ' অনলি আপলোড কৰোঁ আৰু এতিয়া আমি এইটো চেনেলত মানে মই ব্লগিং ভিডিঅ' কৰি আছোঁ আৰু এতিয়া আমি ৰাসত যাওঁ এই যদু এতিয়া আহি পালোঁ আমি বিলুপাৰ আৰু বিলুপাৰ মানে শিখৰ খোৱা ল'ৰা যিহেতু এক পেকেট শিখৰ খাই যাওঁ মণিদাৰ দোকানত মণিদা এইফালে আছে ৰাজা কেনে হ'ব ৰাস চাব নাযা ভাই মণিদা ৰাস চাব নাযা হা কেতিয়া এই পেকেট শিখৰ আমি খাই লওঁ এফালে যদুমণি যদি আকৌ নকা ফাইনেলি এতিয়া আমি আহি পালোঁ কলমণি ৰাসত আৰু কলমণিৰ এইটো গেট হৈছে এইটো গেটেদি আমি সোমাই যাম আৰু ইফালে যদুমণি বল যদুমণি গাড়ীখন মানে তাত ৰাখি কিনে মানে কি মই অকণমান ভিডিঅ'টো কৰি ল'লোঁ এইটো ধুনীয়া গেট আৰু আমি সোমাই যাম ফাইনেলি গেট আপোনাৰ ধুনীয়া উঠিবৰ কাৰণে মজা আৰু এই সৰু ভাইটিটোৰ ফটো উঠি আছে এইফালে মাইনা ফটো মাৰি আছে কাজিয়া দেখি পোৱা গৈছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণ হৈছে বহুত ইচ্ছা মান চবুত ৰাস চাব আহিলে মানে এইটো বস্তুক চবুতে নজৰ কৰা হয় চব ঠাইতে আৰু মানে আপোনাৰ ইয়াতে আপোনাৰ ওজাপালি হয় আৰু যিটো আপুনি দেখি আছে এইটো মানে হ'ল কলমণিৰ হয় এইটো কলমণিৰ এইবিলাক আৰু আমি ইয়াৰ পিছত যাম কাঠকটা ৰাসত ভাই 10 টকাত কেইটা দে 60টা একবাৰ ট্ৰাই কৰি চাওঁ দিছোঁ আৰু এতিয়া আমি আহিছোঁ কণী খেলাব মানে যোৱাবাৰ মানে কি পূজাতেও দেখিলে কিমান কণী খালোঁ আৰু এইবাৰো দেখুৱাম এটা ফাঁচি বৰ্তমান 0 এই তই খেলবি নেকি যদু হা খেলবি ই নেখেলে দেখ আৰু এটা লাগে আমাৰ দুটা মানুহে এটা ভাঙি খাম নেকি আমি কণী পাই গ'লোঁ দুটা 20 টকা দুটা কণী 20 টকাত আমি বৰ্তমান দুটা কণী পাই গ'লোঁ এতিয়া আমি কণীকেইটা খাই লওঁ ধুনীয়াকৈ আমাৰ যদি মানে কিবা কিনবো লেম্প এটা জ্বলি আছে এই লেম্পটোত কিন্তু তেল চেল ভৰাব নোৱাৰে মানে লেম্পটোত তেল ভৰাব পাৰি নেকি তেল ভৰাব পাৰি নেকি এইটো পাৰি নে নোৱাৰি লাজ কৰিছে অৱশ্যে তেল ভৰাব নোৱাৰি আৰু কিবা ল'বি নেকি নালাগে বৰ্তমান আমি একো নলওঁ বাৰু যদি যাৱা হয় তেতিয়া কিবা এটা লৈ যাম আৰু মই নোযোৱা নহয় অৱশ্যে বাবু আছে কি হ'ব বাবু কি হ'ব কি হ'ব
ভাল খবৰ শুনিছোঁ মানে কি শুনাত অকণমান অসুবিধা হৈছে এইটো কাৰণে আহি গৈছে আৰু আমি কলমনিৰ পৰা আহি আৰু এতিয়া পাইছোঁ আমি কাঠকাটাৰ বিধিয়াৰ ৰাস আৰু বিধিয়াৰ ৰাসত আমি কেনেকুৱা মানুহ ইয়াতো যথেষ্ট মানুহ হয় ভাল লাগে এইটো কাৰণে আৰু আমি ৰাসত মানে এতিয়া বৰ্তমান সোমাই গৈছোঁ মূৰ্তিবিলাক আপোনালোকক দেখুৱাম কৰিশ্মা নহয় ইয়াতে আপোনাৰ জিন্তি ডেকা নাম চলি আছে বিধিয়াৰ ৰাসত মানে আৰু এটা বস্তু বনাইছে আপোনালোকক দেখুৱাই আছোঁ সম্পূৰ্ণকৈ বাচ্চা আৰু মানে আপোনালোকক আৰু এটা বস্তু দেখুৱাই আছোঁ মানে কি এইটো অনলি মানুহৰ হয় না সৰু সৰু বাচ্চাবিলাকৰ এইটো মানে Doleria, Martina.
আৰু মই মানে আছোঁ মিঠাৰ দোকানত একদম মিঠাৰ দোকান আমাৰ মুনু এটাক লগ পাই গ'লোঁ মুনু মুনু এইফালে আৰু মাক বা ক'ত আছে নাজানো ন কেনে ন মুনু আৰু এইফালে তোমাৰ মা কোনটো হয় কোনটো মা কোনটো মা 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 কোনটো মা মা কোনটো ফালে আছে ন এইটো নেকি মা এইটো আৰু ইফালে মিঠা দোকান আমাৰ বাবুহঁতৰ বাবু লুকাইছে এইটো বাবু বৰ লাজ